আজি লখিমপুৰত NSUI বৃহৎ প্ৰতিবাদ। NSUI ছাত্ৰ সংঘৰ নামেৰে মূল্য বৃদ্ধিৰ বিৰুদ্ধে আৰু নিবনুৱা সংস্থাপনৰ দাবীত জিলাৰ ৰাজীৱ ভৱনৰ সন্মুখত এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত অসম ৰাজ্যিক NSUI সভাপতি কৃষ্ণনু বৰুৱা আৰু অসম তত্ত্বাৱধায়ক অনুজ চাখী শৰ্মাও উপস্থিত থাকে। আনহাতে এই প্ৰতিবাদত প্ৰশাসনে বাধা প্ৰদান কৰাত আৰক্ষী আৰু NSUI কৰ্মীসকলৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয়। তাক নগাঁৱত আছিল, আজি লখিমপুৰত হৈছে, কাইলৈ আমি ধেমাজি, তাৰপিছত আমি ক্ৰমাগতভাৱে উজনি অসম, নামনি অসম, মধ্য অসম, সমগ্ৰ অসমত এই ছাত্ৰ সংঘা কাৰ্যসূচী আমি ৰূপায়িত কৰিম। আৰু বিজেপি চৰকাৰ ৰজাঘৰীয়াকৈ এটা স্পষ্ট বাৰ্তা যে আপোনালোকৰ টুপি আৰু কথাৰ ফুলজাৰি আপোনালোকৰ বহুত হ'ল আৰু এইবাৰ নহ'ব। 2 কোটি নিবনুৱা সংস্থাপন ক'ত গ'ল? জাতি মাতি ভেটি সংস্থাপন আমাৰ সুৰক্ষাৰ কথা ক'লে কান্দি তেওঁলোকে জাতিটো বিপদাপন্ন কৰিলে। গতিকে এনেধৰণৰ চিন্তা চেতনাখিনি অসমৰ যুৱ প্ৰজন্মই বুজি উঠিছে, শিক্ষিত যুৱ প্ৰজন্মই বুজি উঠিছে। গতিকে আমি স্পষ্ট যে আমি অনাগত দিনত এই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰি যাম। প্ৰজন্মসকলক সংস্থাপিত কৰক। আজি আমি দেখিছিলে, আজি আমি মাৰ্কশ্বিট লৈ আহিছিলোঁ, শিক্ষিত যুৱ প্ৰজন্মৰ মাৰ্কশ্বিট লৈ আহিছিলোঁ। আমি যদি পঢ়ি শুনি চাকৰি নাপাওঁ তেনেহ'লে এই জেগত তেনেকৈ আমি আগন্তুক দিনত আমাৰ পৰিয়াল পোহপাল দিম বা নিজৰ ভৱিষ্যত আমি সুৰক্ষিত কৰিম। মই এটা সংগঠনৰ সভাপতি হ'ব পাৰোঁ, কিন্তু মই ডাবল মাষ্টাৰ্ছ কৰা, মই 2টাকৈ স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে মই আজি সংগঠন এটা প্ৰতিনিধিত্ব কৰি আছোঁ। গতিকে যদি বিজেপি চৰকাৰে ভাবিছে যে কোনোবাই ইয়াত নপঢ়া নশুনাকৈ আন্দোলন কৰিছে, এইটো তেওঁলোকৰ মুখ্য চৰকাৰত বাস কৰিছে। তেওঁলোকৰ নিচিনা 8 পাছ 9 পাছ মানে MLA বিধায়ক আগৰ দিনত হৈছিলে, এইবাৰ হ'ব নোৱাৰে। এই বছৰত টোপোলা বান্ধি ব্ৰহ্মপুত্ৰত পেলাই দিয়া হ'ব। আজি আপোনালোকৰ প্ৰতিবাদক বাধা প্ৰলোভন আৰু বিভাজন বিজেপি চৰকাৰখনে এই 3টা নীতিৰ মাজতে তেওঁলোক সমাবদ্ধ। তেওঁলোকে এতিয়া যদি সৎসাহস আছিল, বিজেপিৰ প্ৰতিনিধিয়ে থিয় হৈ ক'ব লাগিছিল যে আমি প্ৰতিবাদ কৰা আমাৰ উদ্দেশ্যটো ভুল, যে তেওঁলোকে এটা প্ৰত্যুত্তৰ দিব লাগিছিল। সেইটোতো কৰিব নোৱাৰে। কিন্তু এক কথাত ক'বলৈ গ'লে আমি প্ৰশাসনকো আমি দুখ নিদিওঁ। প্ৰশাসন যন্ত্ৰৰ ওপৰত যদি হেঁচা থাকে তেওঁলোকে কৰিবলৈ বাধ্য। কিন্তু বিজেপি চৰকাৰখনে কেৱল দমন কৰাৰ বাবদ বেলেগ একো কৰিব নোৱাৰে। সেই কথা খুব স্পষ্ট আমি কা সময়ত দেখিলোঁ। আজি অখিল গগৈ ডাঙৰ আজিৰ দিনতো জেলত আছে, প্ৰায় 400 দিন অতিক্ৰম কৰিলে। গতিকে বিজেপি চৰকাৰখনে দমনৰ বাদে একো কাম নাই। গতিকে এনেকুৱা দমন আমাক দেখুৱাই লাভ নাই। এই দমন দেখুৱাই লাভ আছে যি ভয় কৰিব। আমি ভয় কৰিবলৈ ওলাই অহা নাই। আমি বিজেপি চৰকাৰখনক উৎখাত কৰিবলৈ ওলাই আহিছোঁ। গুৱাহাটীত ছাত্ৰ সংঘৰ নামে এটা কাৰ্যসূচী আমি ৰূপায়িত কৰিছিলোঁ আৰু সেইদিনা অসম ৰাজ্যিক NSUI তাৰ পৰাই আমি জনাইছিলোঁ যে সমগ্ৰ অসমৰ বিভিন্ন জিলাত আমি ছাত্ৰ সংঘা কাৰ্যসূচী আমি গতানুগতিকভাৱে চলাই যাম। ইয়াত বিশেষকৈ আছে যিসকল আমাৰ শিক্ষিত আমাৰ যি যুৱ প্ৰজন্ম, তেওঁলোক যেনেদৰে নিবনুৱালৈ ৰূপায়িত হৈছে, যেনেকৈ তেওঁলোকে চাকৰি থকাসকলক এই লকডাউনত দোহাই দি তেওঁলোকে চাকৰি কৰ্তন কৰা হ'ল। নিবনুৱা হাৰ দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। যদি নিবনুৱা হাৰ বৃদ্ধিয়ে পায়, যদি সংস্থাপনৰ কোনো বাটেই নাথাকে, তেতিয়া চৰকাৰ এখন থকা অৰ্থটো ক'ত থাকে? যদি নিজৰ জৈৱিক উপাৰ্জনৰ যদি কোনো ৰাস্তা বিচাৰি নাপায়, তাৰ বাবদ তেওঁলোকে কেইটামান মাত্ৰ ভোট কিনাৰ অংকত তেওঁলোকে একাউণ্টত 10 টকা ভৰাই দিলে আমাৰ যুৱ প্ৰজন্মই বুজি পায়। আমি চিন্তা চেতনাখিনিক আমি ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। বিজেপি চৰকাৰখনৰ দিনত তেওঁলোকৰ নেতা পালি নেতাসকলে চাকৰি নামত দুৰ্নীতি কৰিলে, কেলেংকাৰী কৰিলে, চিণ্ডিকেট কৰিলে, সকলোকে তেওঁলোকে জেলত বিচৰিত হৈ আছে। এই সমগ্ৰ ঘটনাটো আমি সাধাৰণ ৰাইজৰ মাজলৈ লৈ যাবলৈ আমাৰ প্ৰতিবাদী কাৰ্যসূচী মূল দাবী। লখিমপুৰৰ পৰা ৰাহন আহমেদৰ ৰিপৰ্ট, দৈনিক টাইম।